সেইটো ঘৰত এতিয়া 3টা বেষ্ট পাৰ হৈ গ'ল। 3টা বেষ্টৰ পিছত নতুনকৈ মাটি উঠাই থকা হৈছে, যাতে আকৌ এটা নতুন ঘৰ পায় হাঁহখিনি। নতুন ঘৰটো পালে সিহঁতৰ গ্ৰ'থটো সোনকালে হয়। আৰু 2 নম্বৰ কথাটো হ'ল বেমাৰ নহয় সিহঁতৰ। বেমাৰটো প্ৰতিষেধক হিচাপে আমি নতুন মাটি দিব লাগে। প্ৰত্যেক বছৰে নতুন মাটি দিব লাগে। প্ৰত্যেক বছৰত নহয়, 2টা বেষ্টৰ মূৰে মূৰে, 2টা বেষ্ট, মাত্ৰ 2টা বেষ্ট, 2টা বেষ্টৰ মূৰে মূৰে নতুন মাটি উঠাব লাগে। আৰু এইখিনি চাওক, এনেকৈ যাতে ভাইৰাছ আহিব নোৱাৰে তাৰ কাৰণে চূণ, পটাছ এনেকৈ মৰা হৈছে। এইটো এটা ঘৰত নতুনকৈ মাটি তুলিম আকৌ, তাৰ বাবে বেৰখিনি খুলি দিয়া হৈছে। সম্পূৰ্ণ চূণ মৰা হৈছে। চূণে ভাইৰাছটো কাটি দিব, তেতিয়া নতুন বাঁহৰ কাৰণে অসুবিধাৰ সৃষ্টি নহ'ব। এনেকৈ কিবা জানিব লগা থাকিলে ফোন কৰি সুধিব পাৰে, যিসকলে নতুনকৈ হাঁহ পালন বা মুৰ্গী পালন শিকি আছে।